हेलो फ्रेंड्स এটা নিউ ভিডিওত তোমালোকক আকৌ এবাৰ ওয়েলকাম জনাইছো আজিৰ ভিডিওত আমি ক্লাস 10 চেপ্টাৰ নাম্বাৰ 3 ৰ এক্সাম্পল নাম্বাৰ 11 আৰু 12 টো আমি ডিটেইলছত সমাধান কৰিম আৰু এই দুয়োটা অপনয়ন পদ্ধতিৰে সমাধান কৰিম তো সো আমাৰ এক্সাম্পল নাম্বাৰ 11 ত আমাক কি কৈছে সোয়া ইয়াত আমাক কোৱেশ্যনত কৈছে এক্সাম্পল নাম্বাৰ 11 ত দুজন মানুহৰ আয়ৰ অনুপাত 9:7 আৰু তেওঁলোকৰ খৰচৰ অনুপাত 4:3 যদি তেওঁলোকৰ প্ৰত্যেকে প্ৰতি মাহে 2000 টকা ৰাহি কৰিবলৈ সক্ষম হয় ৰাহি মানে হৈছে জমা ঠিক আছে তেওঁলোকৰ মাহিলী আয় কিমান মানে মানুহ দুজনৰ মাহিলী আয় উলিয়াব কৈছে তো এইটো আমি কি কৰিম ধৰি লম এনেকৈ লিখা ধৰা হল বা ধৰু মানুহ দুজনৰ আয় ইকুৱেল x টকা আৰু আমাক চোৱা আয় কৈছে আৰু খৰচও কৈছে তাৰ কাৰণে আমি খৰচটো ধৰিব লাগিব ঠিক আছে তো আয় ধৰিছো আমি x আৰু খৰচ কিমান ধৰিম আমি y বুলি ধৰিম আৰু খৰচ মানে মানুহ দুজনৰ খৰচ কিমান y টকা এতিয়া আমি ধৰিলো এইটো তাৰ পিছত প্ৰশ্ন মতে এতিয়া আমাক কি কৈছে হেতু আমি কৰিব লাগিব চোৱা প্ৰশ্নত আমাক কি কৈছে যে দুজন মানুহৰ আয় এইটো চোৱা দুজন মানুহৰ আয়ৰ অনুপাত কিমান 9:7 আৰু খৰচৰ 4:3 এতিয়া আমি এইটো কেনেকৈ সমীকৰণ বনাম আমাৰ মানুহ দুজনৰ আয় কিমান ধৰিছো আমি এইটো চোৱা x আৰু খৰচ ধৰিছো মানুহ দুজনৰ y টকা এতিয়া মানুহ দুজনৰ আয় কি দিয়া আছে এটা দিয়া আছে 9 আৰু এটা দিয়া আছে 7 এতিয়া আয় কোনটো x তো এই x টো তোমালোকে ইয়াৰ লগত আৰু ইয়াৰ লগত ইনটু কৰি দিয়া তাৰ মানে 9x আৰু 7x হল তাৰ পিছত আৰু খৰচ কিমান y আৰু দুজনৰ খৰচ কিমান কৈছে অনুপাতটো 4:3 তাৰ মানে এইটো প্ৰথমৰ এইটো সেকেন্ডৰ হয়নে তো ইয়াৰ লগত y ইনটু হ'ব ইয়াৰ লগতো y ইনটু হ'ব আৰু ইয়াত মাইনাস হ'ব আৰু ইয়াতো মাইনাস হ'ব এতিয়া মাইনাস কেলে হল চোৱা আমাক দুজন মানুহৰ আয়ৰ অনুপাত এইটো দিয়া আছে আৰু খৰচৰ এইটো দিয়া আছে তাৰ মানে এইটো কি যে আয় আৰু এইটো কি খৰচ মানে ইমান টকা ইনকাম কৰে প্ৰথম ব্যক্তিজনে আৰু এইটো দ্বিতীয়জনে ব্যক্তিয়ে ইনকাম কৰে আৰু এই দুটা ইনকামৰ পৰা সেই মানুহ দুজনৰ কিমান খৰচ হয় প্ৰথমজন ব্যক্তিৰ পৰা ইমান খৰচ হয় আৰু দ্বিতীয়জন ব্যক্তিৰ পৰা ইমান খৰচ হয় তো খৰচ হোৱা মানে আমি কি বুঝো মাইনাস বুঝো তো তাৰ কাৰণে আমি ইয়াত মাইনাস দিছো আৰু এইটোৰ পৰা এইটো মাইনাস কৰিলে মানে এইটো টোটাল আমাৰ আয় ইয়াৰ পৰা ইমান খৰচ কৰিলে প্ৰথমজন ব্যক্তিৰ কিমান হয় মাহে মানে জমা কৰিবলৈ কিমান সক্ষম হয় ৰাহি কৰিবলৈ 2000 টকা তো ইকুৱেল আমি 2000 টকা দিছো ঠিক আছে আৰু দ্বিতীয়জন ব্যক্তি এইটো আছিল তো দ্বিতীয়জন ব্যক্তিৰ আয় ইমান এই আয়ৰ পৰা খৰচ কিমান হয় ইমান তো তাৰ কাৰণে আমি মাইনাস দিল নহয় ইকুৱেল এতিয়া এই দ্বিতীয়জন ব্যক্তিও আয়ৰ পৰা খৰচ যেতিয়া কৰে তাৰ পিছত কিমান মানে ৰাহি কৰিবলৈ সক্ষম হয় 2000 টকা ঠিক আছে তো এইটো এটা এই দুটা হল সমীকৰণ এইটো তোমালোকে সমীকৰণ 1 ধৰিবা আৰু এইটো তোমালোকে সমীকৰণ 2 ধৰিবা ঠিক আছে এইটো আমি প্ৰশ্নমতে কৰিছো এতিয়া এইটো আমি পাতি দিম কি পাইছো আমি প্ৰশ্নমতে 9x - 4y = 2000 এইটো সমীকৰণ 1 আৰু 7x - 3y = 2000 সো আমি কেনেকৈ কৰিম এতিয়া ইয়াত x আছে ইয়াত x আছে হয়নে ইয়াত চোৱা 9x এইটো 7x এই দুটা আমি সমান কৰিব লাগিব মানে ইয়াত যদি 9x হয় তো ইয়াতো 9x হ'ব লাগিব বা আমি এনেকৈও কৰিব পাৰো যে এই দুটা সমান কৰিব পাৰো চোৱা ইয়াত 4y আছে ইয়াত 4y হ'ব লাগিব এনেকৈ কৰিম আমি মানে যিকোনো দুটা সমান কৰিম এইটো আৰু এইটো বা এইটো আৰু এইটো আমি সমান কৰিম ঠিক আছে এতিয়া সমান কেনেকৈ কৰিম চোৱা সমীকৰণ 1 আছে এইটো সমীকৰণ 1 ৰ লগত যদি আমি 3 ইনটু কৰি দিও তেতিয়া হলে কিমান হ'ব চোৱা আমি এই y টো সমান কৰিম ঠিক আছে এইটো আৰু এইটো সমান কৰিম সমান কেনেকৈ কৰিম চোৱা সমীকৰণ 1 ৰ লগত আমি 3 ইনটু কৰিছো তো এইটোৰ লগত ইনটু কৰিলে 3 কিমান হ'ব 9 আছে 3 ইনটু কৰিলে 27 x আছে x দিয়া মাইনাস এইটো মাইনাস 4 আৰু এইটোৰ লগত ইনটু কৰিলে 4 টো 12
y আছে y দিয়া ইকুৱেল এইটোৰ লগত আমি 3 ইনটু কৰিলে কিমান হ'ব এইটো হ'ব আৰু এইটোক তোমালোকে 3 সমীকৰণ ধৰা কাৰণ আমাৰ 1 2 আছে আৰু 2 সমীকৰণৰ লগত যদি আমি 4 ইনটু কৰো তেতিয়া হলে কিমান হ'ব চোৱা এইটোৰ লগত এইটো ইনটু কৰিলে 28 x আছে x মাইনাস মাইনাস এইটোৰ লগত এইটো ইনটু কৰিলে 12y ইকুৱেল এইটোৰ লগত এইটো ইনটু কৰিলে এইটো আৰু এইটো তোমালোকে সমীকৰণ 4 দিয়া এতিয়া তোমালোকে যদি লক্ষ্য কৰা এই দুটা সমান হোৱা নাই কিন্তু এই দুটা চোৱা সমান হৈছে তো আমি কি কৰিম যে অপনয়ন পদ্ধতিত মানে হয়তো আমি x ৰ ঠাইত বা y ৰ ঠাইত যিকোনো এটাত আমি সমান কৰিব লাগিব এইটো আমাৰ নিয়ম হয় মানে আমি এক জগাত কাটিব লাগিব এতিয়া কাটিম কেনেকৈ চোৱা আমি এইটো কাটি দিম একেবাৰে নহলে এইটো কাটি দিম এটা কেনেকৈ কাটিম যদি আমি মাইনাস কৰি দিও যদি আমি মাইনাস কৰো তো কি হ'ব চোৱা এইটো ডাঙৰ এইটো থাকি এইটোৰ আগত মাইনাস চিন আছে তাৰ কাৰণে ইয়াত মাইনাস হ'ব 28x ৰ পৰা 27x যদি আমি মাইনাস কৰো কিমান হ'ব 1x হ'ব তাৰ মানে x আৰু মাইনাসে মাইনাসে প্লাস হল এইটো ইয়াত প্লাস হল ইয়াত মাইনাস হল তো কি হ'ব এইটো প্লাসে মাইনাসে মাইনাস আৰু এই দুটা সেম আছে তাৰ মানে এই দুটা কি কাটি যাব তো এইটো মানে কি যায় ইয়াত একো নাই ইকুৱেল এইটো কইলে আমাৰ কিমান হ'ব এইটো ডাঙৰ নহয় জানো এইটোৰ আগত মাইনাস চিন আছে তো মাইনাস আৰু মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব এইটো হল আৰু চোৱা এইটো দি এইটো কাটিব পাৰো আমি এতেকে x ইকুৱেল আমি কি পালো এইটো পালো হয়নে এতিয়া তোমালোকে এনেকৈ লিখি দিয়া যে সমীকৰণ 3 ৰ পৰা 4 সমীকৰণ বিয়োগ কৰি বা এনেকৈ লিখিব পাৰা এইটো কৰি বিয়োগ কৰি ঠিক আছে বিয়োগ কৰি আমি এইটো পাইছো হয়নে তো x ইকুৱেল যোনটো এইটো আমি পাইছো এইটো আমি কি কৰিম এই সমীকৰণত বা এইটো মানে 1 বা 2 সমীকৰণত আমি বহুৱাই দিম তেতিয়া হলে আমাৰ y ৰ মানটো ওলাই যাব সো এতিয়া আমি কি কৰিম এনেকৈ দিয়া এতেকে x ৰ মান সমীকৰণ একত বহুৱাই আমি একত বহুৱাই দিছো ঠিক আছে এতিয়া সমীকৰণ 1 কি আছে আমাৰ 9x - 4y = 2000 হয়নে এতিয়া 9 x ৰ মান আমি কিমান পাইছো এইটো তো ইয়াত বহুৱাই দিয়া minus 4y = এইটো এতিয়া এইটোক যদি আমি কৰো কি হ'ব এইটো ইনটু কৰিলে এইটো -4y = ইফালে এইটো আছে এতেকে আমাৰ কি হ'ব যে -4y আমি y ৰ মান উলাম নহয় তাৰ কাৰণে এইটোক আমি ইয়াত আগত লৈ আইছো ইকুৱেল মানে এইটোক তোমালকে এনেকৈ দি দিয়া এইটোক আমি এনেকৈ লিখি দিছো চোৱা সেম এইটোক আমি এনেকৈ লিখি দিছো তাৰ পিছত এইটো আমি ইফালে লৈ যাম প্লাসত আছে ইফালে গলে মাইনাসত হ'ব তাৰ মানে মাইনাস কিমান হ'ব 18000 হ'ব এতিয়া সোয়া তোমালোকে যে এইটোৰ পৰা এইটো কইলে কিমান হ'ব এই দুটাৰ ভিতৰত ডাঙৰ এইটো হয় এইটোৰ আগত মাইনাস চিন তো মাইনাস দিয়া আৰু মাইনাসে প্লাসে মাইনাস হ'ব এইটোৰ পৰা এইটো গলে এইটো হল হয়নে তো এতেকে কি হল যে এইটো হল আৰু এইটো দি এইটোক আমি কাটিব পাৰো এতেকে আমাৰ y = কিমান হ'ব এইটো হ'ব হয়নে 4 টো y লগত ইনটু হৈ আছে এইফালে পঠাই দিছো মানে এই 4 টোক আমি ইফালে পঠাই দিছো তো হৰণ হৈছে মানে তলত হল আৰু এইটো তো ওপৰত হ'ব এইটো আমি আগতে পঢ়িছো হয়নে তো এইটো দি এই 16 কেইবাৰ যাব 4 বাৰ যাব আৰু 3টা 0 আছে তাৰ কাৰণে ইয়াত 3টা 0 আহি যাব এতেকে আমাৰ x = কিমান পালো এইটো আৰু y = আমি কিমান পাইছো এইটো আমাক কুৱেশ্যনত উলিয়াব কি কৈছিলে যে দুজন মানুহৰ মাহিলি আয় এতিয়া আমি কেনেকৈ উলিয়াম চোৱা এনেকৈ লিখা গতিকে দুজন মানুহৰ মাহিলি আয় হব কি হব
এজন মানুহৰ মাহিলী আয় কিমান আছিলে 9x আৰু এজনৰ কি আছিলে 7x ঠিক আছে এতেকে কি হ'ব আমি যদি বহুৱাই দিও সোৱা 9 আছে 9 x ৰ মান আমি কিমান পাইছিলো এইটো সোৱা তো x ৰ ঠাইত আমি বহুৱাই দিম এইটো আৰু এইটো মানে কি এনেকৈ দিয়া আমাক যে আৰু 7 7 x ৰ মান আমি কিমান পাইছো এইটো পাইছো ন তো ইয়াত বহুৱাই দিয়া এতেকে যদি আমি এইটোক সমাধান কৰো কিমান হ'ব এইটো ইনটু কৰিলে কিমান হ'ব 18000 হ'ব আৰু এইটো আৰু এইটো মানে এই দুটা যদি আমি ইনটু কৰিও কিমান হ'ব 14000 হ'ব তাৰ মানে দুজন মানুহৰ মাহিলী আয় কি এজন মানুহৰ প্ৰথমজন মানুহৰ মাহিলী আয় এইটো 18000 আৰু দ্বিতীয়জন যোনটো মানুহ আছে তাৰ মাহিলী আয় কিমান 14000 টকা ঠিক আছে আমাক যেহেতু খৰচ উলিয়াব কোৱা নাই তাৰ কাৰণে আমি খৰচটো নুলিয়াও ঠিক আছে তো এইটো হৈছে আমাৰ এক্সাম্পল নাম্বাৰ 11 ৰ সমাধান এতিয়া এক্সাম্পল নাম্বাৰ 12 ত আমাক কি কৈছে এই কোৱেশ্যনটো তোমালোকে চোৱা ইয়াত আমাক কৈছে যে তলৰ ৰৈখিক সমীকৰণজোৰৰ আটাইবোৰ সম্ভৱপৰ সমাধান পাবলৈ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা মানে এই যে আমাৰ সমীকৰণ দুটা দি আছে এই সমীকৰণৰ আমাৰ সমাধান পাবলৈ কি কৰিব কৈছে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিব কৈছে মানে সমাধান কৰিম আমি অপনয়ন পদ্ধতিৰে তো চোৱা আমাক দিয়া আছে সমীকৰণ দুটা দিয়া আছে বা গিভেন কি দিয়া আছে আমাৰ 2x + 3 এইটো 1 আৰু এটা কি দিয়া আছে 4x + 6y = 7 এইটো এতিয়া অপনয়ন পদ্ধতি একেবাৰে সিম্পল হয় এতিয়া আমি কি কৰিম যে এই দুটাৰ সমীকৰণ যে দিয়া আছে এইটো মানে এইটো আৰু এইটো বা এইটো আৰু এইটো যিকোনো আমি দুটা সমান কৰিব লাগিব এইটোৰ লগত যদি আমি 2 এটা ইনটু কৰি দিও তেতিয়া হলে এইটো 4x হৈ যাব আৰু এইটোৰ লগত আমি একো ইনটু নকৰো মানে 1 ইনটু কৰিম তো এইটো কি হ'ব 4x এ থাকিব আৰু এইটো 4x হ'ব তাৰ মানে এই দুটা সমান হৈ যাব ঠিক আছে তো এনেকৈ লিখা তোমালোকে এতিয়া এক সমীকৰণৰ লগত আমি কি ইনটু কৰিম 2 ঠিক আছে ইনটু কৰি আমি কিমান পাম এইটো ইনটু কৰিলে 4x এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব প্লাস আছে প্লাস দিয়া এইটো কৰিলে 6y = এইটো লগত এইটো ইনটু কৰিলে কিমান 16 এইটো তোমালোকে 3 সমীকৰণ দিয়া তাৰ পিছত আৰু 2 সমীকৰণ আমাৰ কি আছে এইটো লগত আমি কি ইনটু কৰিম 1 তো আমি এইটো লগত 1 ইনটু কৰিলে কিমান হ'ব এইটোৱে হ'ব হয়নে এইটো হ'ব সমীকৰণ 4 এতিয়া আমি কি কৰিম আমি এনেকুৱা কৰিম যে প্লাস বা মাইনাস কৰিম যাতে আমাৰ কি হয় যে এইটো আৰু এইটো কাট খাই যায় ঠিক আছে আমি এতিয়া কি কৰিলে এইটো কাট খাব কোৱাচোন প্লাস কৰিলে কাট খাব নাকি মাইনাস কৰিলে কাট খাব মাইনাস কৰিলে খাব তাৰ কাৰণে আমি ইয়াত মাইনাস কৰি দিম তো চোৱা প্লাস মাইনাস সেম আছে তো কটা গল আৰু এইটো এই দুটাও কি সেম আছে আৰু ইয়াত চোৱা প্লাসে মাইনাসে মাইনাস মানে ইয়াত মাইনাস আৰু ইয়াত প্লাস তো এই দুটাও কি হ'ব কটা গল আৰু ইফালে কি হ'ব এইফালে চোৱা এইটো কটা গল তাৰ মানে ইফালে একো নাই তাৰ মানে 0 হয়নে আৰু এইফালে কি হ'ব এইফালে হ'ব আমাৰ কি এইটো মাইনাসত আছে এইটো প্লাসত আছে তো প্লাসে মাইনাসে মাইনাস হ'ব তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব এইটো 9 এতেকে 0 = 9 হল এতিয়া তোমালোকে কোৱাচোন যে 0 = 9 হয় নেকি মানে 0 to 9 ৰ সমান হ'ব পাৰে জানো কেতিয়াবা হ'বই নোৱাৰে এইটো হয়নে তাৰ মানে কি হ'ব যে এইটো কি হ'ব যে অসত্য হ'ব তাৰ মানে তোমালোকে এনেকৈ লিখা গতিকে অসত্য ঠিক আছে তাৰ মানে এতেকে আমি কি লিখিব পাৰো যে এই যে সমীকৰণ দুটা আছে এই সমীকৰণজোৰৰ কি হ'ব সমাধান নাই ঠিক আছে তো এনেকৈ লিখা এতেকে সমীকৰণজোৰৰ কোনো সমাধান নাই তো এইটোৱে হৈছিলে আজিৰ ভিডিওটো আৰু তোমালোকৰ যদি কোনো ডাউট থাকে অপনয়ন পদ্ধতিৰ বিষয়ে তোমালোকে মোক কমেন্টত জনাব পাৰা